Good morning everyone. কি খবৰ আপোনালোকৰ? মইতো ভালেই আছো আৰু আপোনালোকৰ খবৰ জনাব। এতিয়া গৰম বন্ধ দিলে নহয়, বহুত দিন অহা নাছিলো আৰু ভাবিলো আপোনালোকৰ লগত অলপ কথা পাতো। বহুত দিন ভিডিঅ' বনোৱাই নাই, আপোনালোকে চাগে গম পাইছে আৰু সেইকাৰণে ভাবিলো আজি অলপমান কথা পাতো বুলি। আৰু হওকচোন দিনটো আমি কি কৰো। প্ৰথমতে চাহ একাপেৰে দিনটো আৰম্ভণি কৰিলোঁ। এয়া চাহ লৈ লৈছোঁ। তাৰপিছত আৰু ভিডিঅ' কৰা নহ'লে আৰু অলপ দেৰিকৈ খালোঁ চৰ্বত। দেউতালৈও বনালোঁ আৰু আমি দুজনীও খালোঁ। এয়া চৰ্বত মই বনাই আছোঁ, এনেকৈ বনাইছোঁ আৰু হাতটো ভালকৈ ধুই লৈছোঁ বাৰু। তাৰপিছত অকণমান গোল নেমু দি দিছোঁ। তাৰপাছতে দেউতাহঁতে আনিলে মাংস, ছাগলীৰ মাংস আমাৰ কাৰণে, আৰু এয়া মাছ আনিছে, 3 পিচে আনিছে, মানে ভণ্টিহঁতে যোনে যোনে নাখায় সিহঁতৰ কাৰণে। যোনে মোৰ ভিডিঅ' ৰেগুলাৰ চাই হয়তো গম পাবই খোৱা বোৱাটো কেনেকুৱা, মানে ভাগে ভাগে বনাব লাগে। আৰু এইফালে চৰ্বত দেউতাহঁতলৈ দিছোঁ আৰু মই নিজেও টেষ্ট কৰি চাইছোঁ দেই হৈছেনে নাই। বহুত গৰম পৰিছে, সেইকাৰণে ভিডিঅ' দিয়া নাই। আৰু ইফালে মই চৰ্বত বনাইছিলোঁ যে ময়ো খাই লওঁ। আৰু এতিয়া 5টা বাজিলে, সেইকাৰণেহে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তাৰপিছত সিহঁতৰ কাৰণে আচলতে ভিডিঅ' দিয়া হোৱা নাই। এতিয়াবা ভাবিছোঁ সময় সুবিধা মিলিলে মই ভিডিঅ' দি যাম আৰু আৰু এইফালে আপোনালোকেও চাই যাব। চাওকচোন, এইকেইদিন বৰষুণ দিওঁতে আমাৰ পুখুৰী ফুল হৈ গ'ল আৰু পানীবোৰ বৰ এটা চাফা নহয়, দেখিছেই নহয়। আৰু তাৰপিছতে আমাৰ ভণ্টিও এইবোৰ য়োগা কৰিবলৈ আৰম্ভ কৰিলে। অকণ আৰু তাই য়োগা ডে'ৰ পৰা অকণ কৰিবলৈ আৰম্ভ কৰিছে। কোনোবা এটা সময় উলিয়াই কৰে, যেতিয়া মানে অলপ খালী পেটেৰে থাকে তেতিয়াই কৰি দিয়ে আৰু। তাৰপিছতে ভাইটিহঁতে এয়া খেলি আছে, দেখিছেনে? অকণমান ময়ো ভিডিঅ' কৰি ৰাখিলোঁ। এতিয়া বহি আছোঁ পদূলি মুখত, দেখিছেনে? ৰাস্তাৰ ফালে বহি আছোঁ মই পুলটোতে। আৰু মানে বহুতে সুধি আছিলে হোৱাটছএপত, মানে মেছেজ কৰি কেলৈ ভিডিঅ' দিয়া নাই, গা চা বেয়া নেকি, এনেকৈ। কিন্তু এটা কথা, মোৰ এটা কাৰণে বহুত বেয়া লাগে, ইউটিউবত যদি কমেণ্ট নকৰে। কমেণ্ট কৰি দিব লাগে ন, কমেণ্ট কৰিলেও ভাল লাগে। চাইছে বুলি গম পোৱা যায় আৰু কোনে কোনে কমেণ্ট কৰিছে, সিহঁতে চাই বুলি গম পাওঁ। আৰু মানে সেইটো কাৰণে আৰু বহুত মানে আজিকালি ভিডিঅ' বনাবলৈ মন নোযোৱা হ'ল, আপোনালোকেও উৎসাহ নিদিয়ে আৰু। বাৰু যি কি নহওক, আজি বহুত নিয়মত আহিলোঁ। তাৰপিছত সেয়াই, সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। গৰমো যিহেতু পৰি আছে, আৰু এতিয়া পৰা ভাবিছোঁ যেতিয়াই মই সুবিধা হয় তেতিয়া মই ভিডিঅ' দিম বুলি ভাবিছোঁ। আৰু আপোনালোকেও মৰম দি যাব। তাৰপাছতে ৰাতিৰ সাজৰো যোগাৰ হ'ল। এয়া মাছ আৰু বিলাহী জোল বনাইছিলে। তাৰপাছতে এয়া মোৰ ভাত ৰেডি হ'ল। মাংস, ছাগলী মাংস আনিছিলে দেউতাই, আৰু এইফালে মাছ, আৰু এইফালে আচাৰ অকণমান লৈছোঁ, আৰু এইফালে টেঙা আৰু জলকীয়া, ভাত তেনেকৈ সজাই লৈছোঁ। আজি নেক্সট ডে, চাহ একাপ হাতত লৈ পিনি সকলোকে গুড মৰ্ণিং। আৰু আজি এফালে যাম ভাবিছোঁ, গা পা ধোৱাই নাই, গা পা ধুই একেবাৰে ওলাই যাম। আৰু ক'ত যাওঁ আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে। গাড়ীবিলাক চলিবলৈ আৰম্ভ কৰিলে। আৰু এদিন কৈছিলোঁ মই, এটা কাম আছিলে, কামটো সফল হ'লে ক'ম। আৰু আজি তালৈকে গৈ আছোঁ, আপোনালোকে চাই যাব। সকলো কাম হৈ গ'ল, কিন্তু ভিডিঅ' কৰিবলৈ নহ'লে। এয়াও আমিও খাই ল'লোঁ। আমি আজি এফালে গৈছিলোঁ ওলাই, আৰু ক'ত যাম বুলি কৈছিলোঁ, সেইদিনাখনতো কৈছিলোঁৱে, মানে কিবা এটা কাম আছিলে সফল হ'লে ক'ম বুলি। তেতিয়া আজি মানে ITI অনলাইন এপ্লাই কৰিছিলোঁ, তাতে ছিট পালোঁ, মই কচমেটলজি পালোঁ। তাৰপিছত আজি তাকে এডমিশ্যনটো হৈ আহিলে, আৰু একেবাৰে সফল হোৱাৰ পিছত কৈছোঁ। তাৰপিছত আজি গ'লোঁ, তাৰপিছত আমাৰ ওচৰতে পালোঁ, সেইকাৰণে আমাৰ বেছি দিগদাৰ হোৱা নাই। লগতে আকৌ এইফালে বিএও পঢ়ি আছোঁ নহয়, সেইকাৰণে অকণ দিগদাৰ হ'ব বাৰু। কি কৰোঁ পিছত চাই ল'ম, আৰু কি অসুবিধা অনুযায়ীহে কৰিব লাগিব। আৰু সেইকাৰণে প্ৰায় খৰচ 2400, মানে 2500 পৰিলেগৈ এডমিশ্যন লোৱা। কাপোৰ 1300 আৰু এডমিশ্যন 1175 টকা। আৰু সেয়াই, আমি দুজনী গ'লোঁ, তাৰপৰা লৈ কৰি আহিলোঁ। দুজনী একেটাতে পাইছোঁ, একেলগে যাব পাৰিম, আৰু সেইকাৰণে সুবিধাও হ'ব আমাৰ। আৰু কৈ দিছোঁ, বহুতে সুধি আছিলে সেনেকৈ, আৰু বহুতে ল'বলগীয়াও আছে, কাৰণ আমাৰো দিগদাৰ হৈছিলে ন, কাৰোবাক সুধিব লগা হৈছিলে, কি হয় কি নাই, কেনেকৈ কি কৰিব লাগে। আৰু প্ৰথমটো নাজানো।